নমস্কাৰ মই বিকাশ ৱেলকাম টু মাই চেনেল দ্য মিচিং চেপ্টাৰ আজি কথা পাতিম হোৱাট ইজ ছাইড হাসেল কি হয় আৰু ই আমাৰ জীৱনত কেনেধৰণেৰে সহায় কৰে এ ছাইড হাসেল ইজ এ means of making money alongside one main form of employment or income ই হৈছে মেইন ইনকাম চ'ৰ্চৰ পৰা আঁতৰি বেলেগ এটা ইনকাম য'ত আমি অলপ কমকৈ সময় দি এক্সট্ৰা ইনকাম কৰিব পৰা যায় আৰু এই এক্সট্ৰা ইনকামৰ পৰা আমি আমাৰ বহুতো সপোন পূৰণ কৰিব পাৰোঁ এই এক্সট্ৰা ইনকামৰ চ'ৰ্চৰ পৰা আমি আমাৰ আধৰুৱা সপোনবোৰ পূৰণ কৰিব পাৰোঁ যেনে ধৰি লওক সপোনবোৰ হৈছে গাড়ী লোৱা ঘৰ বনোৱা ফুৰিবলৈ যোৱা লং ট্ৰিপত যোৱা লং ৰাইডত যোৱা আউট অফ ইণ্ডিয়া যোৱা তেনেধৰণৰ সপোনবোৰ আৰু ই আমাৰ মেইন ইনকাম চ'ৰ্চত অতি কমকৈ এফেক্ট হ'বলৈ দিয়ে আৰু কিবা দুৰ্ঘটনাজনিত কাৰণত আমি আমাৰ যদি মেইন ইনকাম চ'ৰ্চটো হেৰাওঁ তেতিয়া দৈনন্দিন জীৱনত কমকৈ এফেক্ট হয় সেইবাবে আমাক সকলোৰে এটি ছাইড হাসেলৰ দৰকাৰ থেংক ইউ